গাইজ ৱেলকাম বেক টু মাই চেনেল। নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ৰাসৰ ছিজন হৈছে। মই এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছোঁ কেইটা বজাত 9:35। এতিয়া আমি ৰাস চাবলৈ যাবলৈ ওলাইছোঁ। ভাত পানী খালোঁ, মা বমা দেউতা মই ফুচু এনেকৈ যাবলৈ ওলাইছোঁ। চিম্পি আৰু চুম্বা নাযায় বোলে, তাহাঁতি কাইলৈ যাব। এতিয়া আমি ৰাস চাবলৈ ওলাইছোঁ। আপোনালোকক মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম বাৰু। ঠিক আছে, তেনেহ'লে যাওঁ ব'লক। এইটো ইউটিউবত মাজুলীৰ ৰাসে চাই আছে। আজি মই দেখুৱাম জয়সাগৰ তিনিআলিৰ ৰাসখন। যিমান পাৰোঁ মোৰ ফালৰ পৰা চেষ্টা কৰিম বাৰু দেখুৱাবলৈ। তেনেহ'লে যাওঁ ব'লক। ষ্টাৰ্ট হ'লেই চাগে এতিয়ালৈ। আমাৰ দেউতা একদম ৰেডি, একদম জেকেট পিন্ধি। হাই কৈ দিয়ক, হাই বুলি কৈ দিয়ক। মাক দেখাম দেই। মায়ে একদম পূৰা কি পিন্ধিছে দেখুৱাই দেখোন। নীলা কাপোৰ এযোৰ পিন্ধিছে, একদম পূৰা ৰেডি, একদম ফুলি নিপিন্ধিলেও হয় আৰু পাই ৰাতিখন। ব'লা। লিপষ্টিক দেখিছে নে এজনী ফুচু, এয়া বৰমা, মিষ্টি, এয়া দেউতা, মা। আমি গৈ আছোঁ ৰাস চাবলৈ। আমি এতিয়া গৈ আছোঁ ৰাস চাবলৈ। অন দা ৱে। জ্বলিব কৃষ্ণ বিয়াই চাবলৈ পামগৈ আমি পাছত ৰাইজ। আমি জয়সাগৰ চাৰিআলি পাইছোঁহি আৰু এখন কলেজৰ গেটখন। এতিয়া আৰু আধা ফাল যাবলৈ আছে। এইফালে কলেজলৈ যায়, শিৱসাগৰ কলেজলৈ। এতিয়া আমি গৈ আছোঁ। আমি পালোহি আৰু দেই আহি। সেয়া ৰাস এইবাৰ পেণ্ডেল পূৰা ডাঙৰকৈ দিছে আৰু গাড়ী চক পূৰা মূৰ্তিও আছে বুলি কৈছে। জানো দেখাম বাৰু, পাৰিলে দেখাম বাৰু। প্ৰেম ফিল্ডত এইয়া এইফালে মূৰ্তি এটা বনাই থোৱা আছে। গেটখন দেখাই থোৱা আছে এনেকৈ। নাযাওঁ, চাকি তাকি দিছে ন। চিট পালোঁ আৰু যেনে তেনে। চিট পালে আগলৈ যামগৈ। নালাগে দে। মানুহ বহুত। পৃথিবী, মানৱ, দানৱ, প্ৰভু, কীট পতংগ, তৰু আদি চাৰি জীৱৰ সৃষ্টি আছে। বিষ্ণুৰ পালিত
সুন্দর অতি The next day. হাই গাইজ, আজি ছেকেণ্ড দিনাখনি হয় আমি ৰাস চাবলৈ যাবলৈ ওলাইছোঁ। আজি দেউতা নাই, বোলে বৰমা গৈ আছে, বোলে মা কৈছোঁ। এতিয়া আমি গৈ আছোঁ আৰু
ৰাসৰ মাজততো চিপছটোতো বন্ধ হে লাইট অফ হ'লে আমি খাম আৰু ৰৈ আছোঁ উদাহরণে বন্দী পিতামাতার পাইছে কখনো দুধ চান্দোলা কৃষ্ণ অত্যাচারী সম্পদ নকরিলে বধ জননী আৰু পিতৃদেৱে নাপাব কোনোদিন মুক্তি আৰু মধুৰ আবাসীও নাপাব কোনোদিনে প্রাণধন কৃষ্ণ মোর আৰু গৃহ এরি তই কিয় যাওয়া করে তই হল জানই বাসা লেদে ছিঁড়ে পদকেটু হৃদয় মোর ভাগে ছিঁড়ে যায় আহ আহ বাসা আৰু তই মোর কাকলুয়া এয়া বেড চপ লৈছোঁ এইফালে লৈছোঁ আলু চপ খাই খাই এতিয়া গৈ থাকিম আমি ৰাস্তাত ৰাক্সাই ঘৰলৈ গৈ আছোঁ এয়া এতিয়া ৰাস্তাত এইকেইটা খাম আৰু মানুহ অকণ গম পালে খাম আৰু এতিয়া গৈ আছোঁ যাওঁ আৰু দেই